ভণ্টি গোলাঘাট বা বিশাল মাৰ্কেটৰ পৰা কি বস্তু আনিছে আমি দেখুৱাই যাম এই হোৱাইট না বটল এই ভণ্টি গৈছে গোলাঘাট এয়া আজি বহুত খুবেই ভাল লাগিছে এইটো আপোনাৰ বটল আনিলে বেটেৰী চাৰ্জ দিয়া চেপেনা এই চেপেনা আনিছে আপোনাৰ এইফালে আপোনাৰ ৱাশ্বিং নিমা বাতি আনিছে আপোনাৰ এটা আনিছে ইমান দূৰৰ পৰা ভেচলিম আনিছে গোলাঘাট বিশাল মাৰ্কেটৰ পৰা আপোনাৰ হয়তো ভেচলিম হ'ল ভেচলিম এইটো হ'ল আপোনাৰ হেডেল চৌকা তাৰপিছত আপোনাৰ এইটো আহিলে বডি ৱাছ মানে গোটেই বডিটো কোলাৰ পৰা আমি বগা কৰি পেলাই এইটো বহুত ভাল সুবিধা দিছে আৰু ইয়াৰ লগত অফাৰ দিছে আপোনাৰ জাল 60% অফাৰ দি দিছে আপোনাৰ এইটো হ'ল আপোনাৰ বন্ধুক পূজা এইটো ফিক্স মৰা ষ্টক সেইটো ষ্টক গেছৰ এইটো আপোনাৰ আমাৰ ইয়াত আপোনাৰ বহুত দাম তাত অলপ কমাই দিলে বহুত ভাল লাগিছে সেইকাৰণে সকলোৱে যাবি গোলাঘাট মাৰ্কেটলৈ বিশাল মাৰ্কেট এইটো হ'ল আমাৰ ষ্টেবুল ইয়াত পিংকটো দিছে এইটো পিংক দিছে আমাৰ ভণ্টি খুবেই আনন্দিত হৈছে হাঁহিটো দিয়া আহে তোমালোকে ক'ব আহিছিলা সেইটো নকৰে এইটো আপোনাৰ বডি যিটো শৰীৰ আমাৰ অসমীয়াত ক'বলৈ যাওঁতে শৰীৰ আৰু আমাৰ ভাষাত গাটো এইটো ধুবৰ কাৰণে ইয়াত এই জাল চকল ফি দিছে আৰু এইটো চাবোন নে কি চাবোন নহয় এইটো কিবা এটা আৰু পেচ মৰা এটা দিছে আৰু লগতে এইটো আপোনাৰ হোৱাইট না বগা কলম যিটো অশুদ্ধটো সি জানো বা বগা কৰি পেলাই এইটো কলগেট বহুত সস্তীয়া মাল আনিছে বা একো নহয় এইটো কলগেট এই দাঁতৰ মানে যিবিলাক উখলবোৰ যায় আৰু এইটো এটা বটল এই বহুত ভাল আৰু ইমানেই এইটো ফ্ৰী দিছে নেকি আৰু আছে আপোনাৰ এইটো তিনিটা আছে দেখাই দিছে আমাৰ ভণ্টি আনবক্সিং কৰি দেখালে ভাল লাগে বহুত ভাল এইটো তিনিটা দিছে সুবিধা দিছে তাৰমানে এই তিনিটা এইটো চাহপাত আৰু এইটো কি কৰিব এইটো কি এইটো নিমখ ন তাৰপৰা এইটো আকৌ প্ৰথম পৰা ৰিপিট কৰি দিয়া এইটো কি এইটো প্ৰথমবাৰ ৰিপিট কৰি দিয়াটো ভাল নিমখ ইয়াত নিমখ থ'ব বৰ্তমান নিমখ থ'ব আৰু ইয়াত চাহপাত থাকিব মায়ে কৈছে দাইল বুলি সেইটো কোনো পথ্য সত্য নহয় এইটো কিয় থ'ব চাহপাত থাকিব আৰু এইটো বিস্কুট আৰু আছে আপোনালোকে দেখাই যাম এইটো হ'ল আপোনাৰ অভাৰ চাইজ XL এইটো আপোনাৰ স্পটিং নহয় জম্পি বুলি কয় এইটো আনিছে তাৰপিছত এইটো আনিছে আপোনাৰ বহুত সুবিধা একদম মজা আৰু এইটো আনিছে আৰু লগত আকৌ এইটো আনিছে পইচা শ্বৰ্ট হ'লেও পাম পইচা কথা কোৱা আছে এইটো আনিছে তাৰপিছত আৰু আছে এখন আপোনাৰ বিচনা চাদৰ আমাৰ অসমীয়াত ক'ব হ'লে খাটিয়া কাপোৰ আৰু এইটো পইচা ইমানতে বাতি হৈ আহিছে আৰু আছে ভণ্টি আৰু দেখা সেইফালে দেখা আৰু দেখা এইখন আনিছে আপোনাৰ জীৱনৰ কাহিনী প্ৰতিটোৰ মুহূৰ্তত কি ঘটিল সেইখিনি লিখিবৰ কাৰণে তাই আনিছে আৰু এইটো আনিছে আপোনাৰ উইস্পাৰ তিছপুকুৱা ষ্টাফিকি এইটো আনিছে বৰ্তমান আমাৰ ভণ্টি তিনিজনী আনিছে লাগে এইটো ছোৱালীখনে লাজ কৰা কথা নহয় আনিছে ভাল লাগিছে ময়ো কেতিয়াবা পিন্ধিম বুলি চেষ্টা কৰি আছোঁ বাৰু আজিলৈ ইমানতে সমাপ্ত বাই